ওই বীরেনের কথা নকও কিয় জানো বীরেন মোর তেজে গড়া সন্তান এতিয়াও মানুহ মাৰিব নোৱাৰে তই পাৰিবি মোৰ হাতত তই হালকা জীবনের বিহলি বেলিকা আজি মই পুত্র হাতত বন্দিত্ব স্বীকার কৰিবলগীয়া কলকাতা যা আজি চাই যোৱা আজি মই আজি ভাগ্যৱান পিতা পরিস্থিতির সম্মুখীন হব নয় সাজু আছে মাতিছো না দেউতা মই তোমাক একবাৰৰ কাৰণে সুধিছো বীৰেন ঠাকুৰৰ সম্পৰ্কে তুমি কি জানা কোৱা মই একো নাজানো আৰু জানিলেও তোৰ দৰে অপদাৰ্থ পুলিচ বিষয়াৰ আগত কেতিয়াও নকওঁ Arrest him and bring to the lockup. দেখা না বাবা কি ছায়া সাথে মই সাহেব বলাই দিছো তুমি মোর হাতত থামিব ওই উঠে খারাস কেন কিন্তু আপনার হাতে ধানটা তখন নরিন তুমি ভুল নকরিবা মই তোমার শিক্ষা গ্রহণে তুমি তোমার পূর্বদার হুকুম মানিস মনত রাখিবা কর্তব্য অবহেলা করাটো মহাপাপ মই কৈছো তুমি মোক আজি ইচ্ছা করে মোৰ লগত থানা যাম মই কোনো অন্যায় কৰিব নাপাৰো ছাৰ আপুনি দেখাইছে যে অন্যায়ৰ বিৰুদ্ধে সাহস আৰু বীৰত্বৰ থিয় হ'ব লাগে দেখাইছিল কিন্তু নিজৰ সন্তানে যেতিয়া নিজৰ পিতাকক হেণ্ডকাপ লগোৱাৰ কথা ক'ব পাৰে তেন্তে তুমি কিয় নোৱাৰিবা মই জানো আপোনাৰ সন্তান নহয় ছাৰ তুমি মোবাইল তুমিও মোৰ সন্তান হয় তুমিও মোৰ প্ৰাণৰ কিন্তু এজনৰ কাৰণে অইন বহুতে কষ্ট পাব নালাগে বলা মই তোমাৰ লগত থানা লাগিছে যদি হতে এগিয়ে তেতিয়াহ'লে ঘূৰি আহিব আৰু যদি এৰি নিদিয়ে তেতিয়াহ'লে তই তোৰ নিজৰ দায়িত্ব নিজেই পালন কৰিব আপোনাক এৰি নিদিয়ে ছাৰ তেতিয়ালৈ শিক্ষাজন আপুনি থাকিব পাৰিব ছাৰ অন্য উপায়টো নাই ৰাখা
সাহেব ভগবানের সঙ্গে বাজলো। Okay, friend.